everyone, welcome back to my channel. মই যে আপোনালোকৰ ওচৰত মোৰ এই লুকটো মই কেনেকৈ ক্ৰিয়েট কৰিছোঁ সেইটো শ্বেয়াৰ কৰিম। তো আহক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মোৰ ড্ৰেছটো দেখাই আছোঁ ৰ'ব। এইটো হয়, এইটো ড্ৰেছৰ লগত মিলাই মই আজি মেকআপটো ক্ৰিয়েট কৰিছোঁ। তো চাই থাকিব আগলৈ ভিডিঅ'টো। প্ৰথমতে মই ময়শ্চাৰাইজাৰ লগাই লৈছোঁ, তাৰপিছত প্ৰাইমাৰ লগাই স্কিনটো ভালদৰে ৰেডি কৰি লৈছোঁ। নেক্সট মই পেকৰ ষ্টিক ফাউণ্ডেশ্যনৰ পৰা অৰেঞ্জ কালেক্টাৰটো লৈ ল'ম আৰু মোৰ যিবিলাক ডাৰ্ক চাৰ্কেল আৰু ডাৰ্ক এৰিয়া আছে সেইবিলাকত লগাই ল'ম। যিবিলাকৰ ডাৰ্ক চাৰ্কেল বেছি আছে, মানে মোৰো বেছি আছে, সেইকাৰণে মই এইটোৰ ইউজ কৰোঁ। আৰু যিবিলাকৰ ডাৰ্ক চাৰ্কেলৰ প্ৰব্লেম নাই সেইবিলাকে এইটো ষ্টেপ স্কিপ কৰি দিব পাৰে। নেক্সট মই বিউটি স্পঞ্জটোৰে এইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ম, ডাব ডাব কৰি। ইয়াৰ পিছত মই লিকুইড ফাউণ্ডেশ্যনটো হাতত অলপ লৈ ল'ম আৰু গোটেই ফেচতে এনেকৈ ডট ডট কৰি লগাই ল'ম। ডিঙিটো অলপ লগাই ল'ম যাতে ফেচ আৰু ডিঙি কালাৰটো মেটচ হয়। ফাউণ্ডেশ্যন যিটো ছেট আছিল তাতকৈ লাইট কালাৰ কনচিলাৰ এডাল লৈ ল'ম আৰু মোৰ আইজৰ তলত আৰু হাই পইণ্ট কেইটাত লগাই ল'ম। এতিয়া লুজ পাউডাৰটো লৈ মোৰ য'ত কনচিলাৰ লগাইছোঁ আৰু বিশেষকৈ মই আইজৰ তলত এইখিনি ভালদৰে লগাই ল'ম যাতে ইয়াত ৰিংকল নপৰে। নেক্সট মই মোৰ ফেচটো কণ্ট্ৰল কৰি ল'ম। ফাউণ্ডেশ্যন লগোৱাৰ পিছত ফেচটো কণ্ট্ৰল কৰাৰ বিৰাট প্ৰয়োজন, কাৰণ ফেচটোৰ যিটো শ্বেপ আছে সেইটো ফাউণ্ডেশ্যন লগোৱাৰ পিছত ভাল নহয়, তো কণ্ট্ৰল কৰাৰ পিছত আগৰ শ্বেপত আহি যায়। আৰু মই নোজ কণ্ট্ৰলিংটো একেলগে কৰি ল'ম। ফেচত কণ্ট্ৰল হোৱাৰ পিছত এতিয়া মই কম্পেক্ট পাউডাৰটো লৈ ল'ম আৰু মোৰ গোটেই ফেচত লগাই ল'ম। কম্পেক্ট পাউডাৰ লগালে মেকআপটো বেছি টাইম ষ্টে কৰে আৰু কম্পেক্ট লগোৱা হোৱাৰ পিছত এটা ভাল ফিনিছ আহি যায় ফেচত। নেক্সট মই কনচিলাৰটো লৈ মোৰ আইজৰ ওপৰত লগাই ল'ম। আইব্ৰ'টো ভালদৰে ফিল আপ কৰি লোৱা হ'ল। सेम प्रसेस मैं नेक्स्ट साइडतो কৰি লম। नेक्स्ट मैं এটা লাইট কালাৰৰ শিমাৰী শেড লৈ লম আৰু আইজৰ ওপৰত মোৰ ফিংগাৰেৰে লগাই লম।
নেক্সট মই আইচৰ তলত আই শ্বেডো লগাই ল'ম। তাৰ কাৰণে মই আগতে ব্যৱহাৰ কৰা যিটো স্কাই ব্লু কালাৰটো আছিল সেইটো লগাই ল'ম। নেক্সট আৰু এটা চিমাৰী লাইট কালাৰটো লৈ মোৰ আইচৰ কৰ্ণাৰকেইটাত লগাই ল'ম, মানে আইচৰ কৰ্ণাৰকেইটা হাইলাইট কৰি ল'ম। নেক্সট আজি মই হোৱাইট কালাৰৰ কাজলডালৰ ইউজ কৰিম। এইটো লগালে চকুটো আৰু বেছি ব্ৰাইট লাগে। এতিয়া মই মোৰ ফেচটো হাইলাইট কৰিম। তাৰ কাৰণে মই মোৰ হাই পইণ্ট কেইটাত লগাই ল'ম আৰু ন'জতো লগাই ল'ম। নেক্সট মই আপাৰ লিপছ আৰু ফৰহেডতো লগাই ল'ম। ইয়াৰ পিছত মই লিপষ্টিক লগাম। লিপষ্টিকত মই এনৱাৰ এটা নিউড কালাৰ শ্বেড লৈ ল'ম, যাতে আজি মেকআপ লুকটো অলপ নিউড টাইপৰে হয়, সেইকাৰণে মই লিপষ্টিকটো নিউড কালাৰ লৈ লৈছোঁ। অফ কেমেৰাই মই ফলছ আইলেছটো লগাই লৈছোঁ। নেক্সট মই মোৰ চুলিখিনি ভালদৰে বান্ধি লৈছোঁ, মানে সোপা গাঁঠি লৈছোঁ, কাৰণ বেছি গৰম ন সেইকাৰণে। আৰু মই এটা ব্লু কালাৰৰে বিন্দি লগাই ল'ম। এয়া মোৰ লুকটো কমপ্লিট হৈ গ'ল। আই হোপ আপোনালোকৰ লুকটো ভাল লাগিছে। যদি ভাল লাগিছে দেন লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।